বেক টু মাই চেনেল আৰু মই পোনপ্ৰথমে আপোনালোক সকলোকে জন্মাষ্টমীৰ অলেখ শুভকামনা জনাইছোঁ আৰু ভগৱান শ্ৰীকৃষ্ণৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে সকলোৰে জীৱনবোৰ সুখ সমৃদ্ধিৰে ভৰি পৰক আৰু সকলো সুস্বাস্থ্যৱান হৈ থাকক। বাৰু আপোনালোকে জন্মাষ্টমী কেনেকৈ পাতিলে? মোৰ কিন্তু বহুত ভাল লাগিল। আপোনালোকৰ লগত আজি বহুত কিবা কিবি শ্বেয়াৰ কৰিবলৈ আছে, গতিকে ভিডিঅ'টো চাই থাকিব। परिचय समझाते हैं, वो परिचय समझाते हैं। यशोदा के लाल गिरधर गोपाल की गाथा गाते हैं, हम कथा सुनाते हैं। शासक होगा तेरी ये संतान। काल ने मिथा पहले जन्म में जिसे मारे हनुमान, कंस के रूप में जन्म लिया इसे मारेंगे भगवान। 5 वर्ष का हुआ कंस तो भारी उधम मचाया, मार मार के बच्चों को यमुना के जल में बहाया। 8 वर्ष की छोटी उम्र में मगध पे वो चढ़ाया, मल्ल युद्ध में जरासंध को आकर कंस हराया। तब मगध के वासी कंस की जय जयकार लगाते हैं।
শ্ৰীকৃষ্ণই কিয় মূৰত ময়ূৰৰ পাখি ধাৰণ কৰি থাকে? মই আজি আপোনালোকৰ লগত এইটো কথাই শ্বেয়াৰ কৰিম বুলি ভাবিছিলোঁ যে শ্ৰীকৃষ্ণই কিয় মূৰত ময়ূৰৰ পাখি ধাৰণ কৰি থাকে। আমি শুনা কাহিনী মতে আচলতে কাহিনী বহুত আছে, তাৰে মই দুটা কাহিনী আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ। প্ৰথম কাহিনীটো হৈছে যেতিয়া শ্ৰীকৃষ্ণই বনত খুব ধুনীয়াকৈ বাঁহী বজাই আছিল। বাঁহীৰ সুৰত বনৰ পশু পক্ষী সকলোবোৰ মুগ্ধ হৈ পেলাই সকলোবোৰ শ্ৰীকৃষ্ণৰ ওচৰত আহি ৰৈ শুনিছিল। আৰু সেই সময়ত ময়ূৰবোৰো সেই ঠাইতে আহি পেলাই সেই সুৰত মন্ত্ৰমুগ্ধ হৈছিল। আৰু যেতিয়া সেই শ্ৰীকৃষ্ণৰ বাঁহী বজোৱা শেষ হৈছিলে, বাঁহী বজোৱাৰ পিছত ময়ূৰৰ মহাৰাজ আছিলে, মহাৰাজে আহি শ্ৰীকৃষ্ণক নিজেই নিজৰ পৰা পাখি এৰুৱাই শ্ৰীকৃষ্ণৰ সন্মুখত গুৰু দক্ষিণা হিচাপে অৰ্পণ কৰিছিল। আৰু তেতিয়াৰ পৰাই শ্ৰীকৃষ্ণই মূৰত ময়ূৰৰ পাখি ধাৰণ কৰি থাকে বুলি এটা লোকবিশ্বাস আছে। আকৌ এনেদৰেও কোৱা হয় যে যেতিয়া শ্ৰীকৃষ্ণ আৰু ৰাধাই বনত নাচি আছিল, সেই সময়তে একে সময়তে ময়ূৰেও সেই তালে তালে নাচিছিল। আৰু সেই সময়ত ময়ূৰৰ গাৰ পৰা যিবোৰ পাখি এৰি পৰিছিল, সেই পাখিবোৰ ময়ূৰৰ নাচত মন্ত্ৰমুগ্ধ হৈ শ্ৰীকৃষ্ণই শিৰত ধাৰণ কৰিছিল বুলিও এটা লোকবিশ্বাস আছে। এয়া আচলতে এক লোকবিশ্বাসে মাথো, আমি কিমান দূৰ সঁচা কিমান দূৰ মিছা নাজানো, তথাপিও কাহিনীৰ পৰা আমি সকলোৱে এই কথাবোৰকে মানি আহিছোঁ। আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰোঁ। গতিকে আজিৰ ভিডিঅ'টো কেনেকুৱা পালে জনাব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ বুলি লিখিবলৈ নাপাহৰিব। আৰু যদি ভাল লাগিল লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।